এইটো কাপোৰ লৈছোঁ যেটো মই পাইপিং কাটিম তো আৰু পাইপিংটো আপোনালোকে চাই ল'ব পাইপিংটো কেনেকৈ বনাওঁ কাৰণ কিয় মেইন ব্লাউজৰ মেইন হ'ল পাইপিং তো প্ৰথমতে মই এই কাপোৰটো এইটো গোল্ডেন কালাৰ হয় কাপোৰটো অলপমান ৰাফ হয় সৰি সফ্ট হয় তো এইটো মই আগতে এইটো চিলাই কৰি সূতাৰ লগত চিলাই কৰি লম আৰু পাইপিং বিলাক দিয়া হয় যেটো কালাৰ দিয়া হয় কালাৰবোৰ ব্লাউজত থাকিব লাগিব তো এটো ব্লাউজৰ যেটো পাৰি হয় পাৰিটো গোল্ডেন কালাৰ আছে তো হেতু কাৰণে মই গোল্ডেন কালাৰে দিলো তো এটো হৈ গল পাইপিং ইয়াৰ ওপৰত মই আৰু এটা কটন কাপোৰ লগাম তেতে এই কাপোৰটো কি হ'ব আন্ডাৰগ্ৰাউন্ড হৈ থাকিব এই যেবোৰ কাপোৰ আছে এই এক্সট্ৰা খিনি অকলে পাইপিনৰ যেটো সূতা এটো ওলাই থাকিব তাৰ কাৰণে মই একটু ব্লাউজৰ লাইনিং লৈছো পাইপিংটো আন্ডাৰগ্ৰাউন্ড কৰাৰ কাৰণে এইটো কাপোৰটো লাইনিংটো মই বেকাকে কাটি লম এখিনি ললো মই তো এইটো আকৌ এইটো মই অলপমান কাপোৰটো টানি লম টানি ললো এতে কাপোৰটো এনেকে লম লৈ পেলাই যেটো যেনেকে পাইপিংৰ সূতাটো যেনেকে লগালো হেনেকে আকৌ ইয়াতে এক পেনে লগাই যাম যেনেকা সিধা সিলাই মাৰা হয় হেনেকে এটা সাইড ভিতৰত আৰু এটা সাইড ওলাই মই এটো কৰি এনেকে সিলাই লৈ যাম এটো চাইছে এটো এনেকুৱা হ'ব তো চাই থাকক ভিডিওটো হেকলৈকে চাব আকৌ গৈছো মই আপোনালোকে স্কিপ নকৰিব ভিডিওবোৰ কাৰণ মোৰ উদ্দেশ্য এটাই যাতে আপোনালোকে মই যেনেকে কাম কৰো হেনেকে আপোনালোকে কৰক ভালকে শিকক তো এটো হৈ গল এতে এটো হল মোৰ ব্লাউজৰ বেক সাইড তো মই
ইয়াৰে পৰা এইটো লগাই যাম এনেকৈ অলপমান লাহে লাহে ই কৰিব লাহে লাহে মই এটি কৰিম সূতাটো শেষ হ'ল তো এইটো মোৰ পাইপিং লগোৱা হৈ গ'ল এতিয়া মই এই কোণাটো কাটি দিম অকণমান কোণাটো কাটি দিম যাতে ধুনীয়াকৈ বহে There. Subscribe to my channel. And also press this bell icon.